কর্মচারী ইউনিয়ন জিন্দাবাদ 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 আপনার বাকি টাকা মাননি হিগরে আদায় দিও আপনার বাকি টাকা মাননি হিগরে আদায় দিও বন্ধন কর্ম এনজিও বাতিল করো বন্ধন কর্ম এনজিও বাতিল করো জিন্দাবাদ আমাৰ দাবীসমূহ হ'ল আমাক তাৰমানে পেঞ্চন আদি কৰিও দিব লাগে আৰু আমাক মাননি 7 মাহৰ আমি পোৱা নাই মাননীয় অতি শীঘ্ৰে আদায় দিব লাগে আৰু আমাক মাননিখিনি বঢ়াই দিব লাগে আৰু তাৰ কাৰণে আজি জালাহত তাৰ কাৰণে আমি শিক্ষা খণ্ডৰ আজি জালা ব্লকৰ পৰা বিক্ষোভ আন্দোলন কৰিছোঁ। 2005 চনৰ পৰা আমি ৰন্ধন কৰ্মীত যুক্ত হৈ আছোঁ, কিন্তু আজিলৈকে আমাৰ কামখিনিৰ ওপৰত চৰকাৰে একো সুবিধা আমাক কৰি দিয়া নাই। আজি সেইকাৰণে আমি দেশজুৰি আজি 25 আগষ্ট 2022 তাৰিখে আমি এই ৰাজ্যজুৰি বিক্ষোভ আমি আজি NGOৰ বিৰুদ্ধে আৰু আমাৰ এই PM পোষণৰ ব্যক্তিকৰণ কৰাৰ চৰকাৰে ব্যক্তিকৰণ কৰাৰ বিৰোধিতা আমি কৰিছোঁ। এইটোৰ সংক্ৰান্তে আমি আজি এই ধৰ্ণা কাৰ্যসূচীটো আমি এই ব্লক ভিত্তিত লোৱা হৈছে। আমাৰ গালা ব্লকৰ আণ্ডাৰৰ এইখিনি আমি ৰান্ধনি শিক্ষা বিভাগৰ বৰ্তমানলৈকে আমি বকেয়া ধন পোৱা নাই, সেইখিনিও অতি শীঘ্ৰে আপোনালোকৰ থ্ৰুৱেদি আমাক সোনকালে আদায় দিয়ক। সেইকাৰণে আমি আজি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, আপোনালোকৰ থ্ৰুৱেদি চৰকাৰে আমাক সেইখিনি কাম অতি শীঘ্ৰে কৰি দিব লাগিব, নহ'লে আমি জংগী আন্দোলন আৰু আৰম্ভ কৰিম। আজি মাত্ৰ আমাৰ জাষ্ট আৰম্ভহে হৈছে এইটো বছৰত, কাৰণে আমাৰ জালাহৰ এই ব্লকৰ আণ্ডাৰত এইখিনি ব্লক অফিচ মানে সন্মুখত আমি লগ হৈছোঁ। এইটো কাৰণে লগ হৈছোঁ যে আমি এই ৰন্ধন কৰ্মীক আমাৰ এনেকুৱাকৈ মানে একদম চাকৰ নিচিনা যে আমাক ফটুৱাই আছে, য'ত নেকি আমাৰ শিক্ষকে কয় খৰি থবা কয়, তাৰপিছতে জাগা চাফা কৰিব কয়, লেট্ৰিনত পানী মাৰিবলৈ কয়, উইৰিনেলত পানী মাৰিবলৈ কয়, কিন্তু আমি মাত্ৰ 30 টকাৰ বিনিময়ত আমি গোটেই দিনটো কাম কৰি থকা লগা হৈছে। আৰু 30 টকাটো কাম কৰোঁৱে, আমাৰ বছৰত মাত্ৰ 10 মাহ আমাক দৰমহা দিয়ে। এই দৰমহাৰ আজিলৈকে 7 মাহ হ'ল, আজিলৈকে কোনো ধৰণৰ দৰমহা আমাক আজিলৈকে দিয়া নাই। গতিকে আমি ভাবিছোঁ যদি আমাক এই দৰমহাটো যদি শীঘ্ৰে আদায় নিদিয়ে, আমি আজিৰ পৰা বিক্ষোভ আন্দোলন কৰিম, য'ত নাকে আমি লাগে নাখাই হ'লেও ইয়াত আমি বহি হ'লেও আমি জিকি হ'লেও আমি এই আন্দোলন কৰিমেই। তেওঁলোকে আমাৰ ফালে চকু চোৱা নাই। চৰকাৰে কি মানে অৰুণোদয় আঁচনি দিছে যে আমাৰ এই যিবিলাক লোন লৈছে তেওঁলোকে নিজে মাৰি দিছে, কিন্তু আমাৰ ফালে আজিলৈকে এতিয়ালৈকে চোৱা নাই। গতিকে আমি এয়ে আমাৰ এটা সংকল্প লৈছোঁ যে আমি এনেকুৱা এটা বিক্ষোভ লৈছোঁ যে আমাক যদি অতি শীঘ্ৰে দৰমহা যদি আদায় নিদিয়ে, তেতিয়াহ'লে আজিৰ পৰা আমি আমাৰ স্কুলত আমি কোনো ধৰণৰ কাম নকৰোঁ, আৰু কোনোবাই যদি আমাৰ হকে স্কুলত কৰ্ম কৰে তেতিয়াহ'লে তেওঁলোকৰো আমি ব্যৱস্থা ল'ম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি ইমান দিনে স্কুলত ভাত বনাই আছিলোঁ, কোনো ধৰণৰ আমি শিক্ষকসকলৰ পৰা আমি একোতো নাপাওঁগৈ দিয়কচোন, কিন্তু যদি আমি চৰকাৰৰ পৰা আমি অলপ মাননি পাওঁ, সেইখিনি মানুহ আমাক মাহে নিদিয়ে তেওঁলোকে। তাৰ কাৰণে আজি এই দাবী। কিমান দিন পোৱা নাছিল আপোনাৰ? 7 মাহৰ পোৱা নাই। এইটো কি ব্যক্তিগত খণ্ডত দিব খুজিছে নেকি? ব্যক্তিগত খণ্ডত দিব খুজিছে তেওঁলোকে, আৰু আমাৰ আঁচনিটোৰ নাম বেলেগ বদলাই দিছে তেওঁলোকে। কি দিছে? আমাৰ আঁচনিটোৰ নাম বিদ্যালয় সংলগ্নীকৰণৰ নামত ৰাজহুৱা শিক্ষা সংকোচন আৰু ৰন্ধন কৰ্মীৰ কৰ্মচ্যুত কৰাৰ নীতি বাতিল কৰক, আমাৰ এই 4 নম্বৰ দাবী। এইটো তেওঁলোকে নতুন আঁচনিৰ নাম দিছে। আজি আপুনি ক'ত এই প্ৰতিবাদটো আমাৰ আজি শিক্ষাখণ্ড। ক'ৰ শিক্ষাখণ্ড? আমাৰ জালা শিক্ষাখণ্ডৰ ঠাইটো অঞ্চলেই হয়।